মই লোৱাকৰ পৰা আহিলি নহয়, বহুত দিন হ'লতো দেখাই পোৱা নাই। আমাৰ ভেচেলাহঁতৰ কি খবৰ? সিহঁতকো দেখা নাই। বলচোন বল, সিহঁতক বিচাৰি যাওঁ। বহুত দিন সিহঁতক লগেই পোৱা নাই নহয়। মই আকৌ এই আজিকালি গুৱাহাটীতে থাকোঁ, চাকৰি কৰোঁ যে গুৱাহাটীত। এই আহিছে ছুটি লৈ পেলাই কালি। বল যাওঁ। শক্তিমান দা দেখোন এইটো। মই এতিয়া দেখিলোঁ। এইকেইদিন আপোনাক দেখাই পোৱা নাই। আপুনি নাথাকে আৰু আজিকালি বৰ ডাঙৰ চাকৰি কৰে বোলে একে গুৱাহাটীত। গাড়ী চাড়ী কিনিছে বুলি শুনিছোঁ। আমাৰ ভেচেলা আকৌ অকণমান গাটো বেয়া, কিবা জ্বৰ হৈ আছে তাৰ। বলকচোন বলক, ময়ো যাম বুলি ভাবিছিলোঁ ভেচেলা ওচৰলৈ, কিন্তু লগ পোৱা নাই কাৰণে যোৱা নাই। বলক দুইটাকে খবৰ এটা কৰি আহোঁ, চাহ একাপো খাই আহিম বলক। সিহঁতৰ ঘৰত এতিয়া গৰুজনী জগিছে নহয়, ঢেৰ গাখীৰ চাহ খাম বলক। বোলো হয়নে? ভেচেলা ভেচেলা ঘৰত আছনে? বোলো হয়নে? কোন আছে? হেৰো এনেকৈ মাতি থাকিলে কি ভেচেলা শুনি পাব নেকি? মই মাতিম ৰ। ভেচেলা ভেচেলা ঘৰত আছনে? ভেচেলা আছে, ভিতৰতে শুই আছে। তাৰ পুকৰত বিহ পোহা ওলাইছে নহয়, তহঁতে গম নাপাওঁ নেকি? ভিতৰতে উঠিবই নোৱাৰে, বিচনাতে একেবাৰে কাপোৰ কানি খুলি শুই আছে সেইটো। ভেচেলা পুকৰত বিহ পোহা ওলাইছে? লোকক দেখুওৱা নাই নেকি? কিমান ডাঙৰ বিহ? ভেচেলা হয়নে? তোৰ বোলে পুকৰত বোলে বিহ পোহা ওলাইছে। আমি আকৌ তোক বিচাৰি বেলেগ এটা কামতহে আহিছিলোঁ, আমি গম নাপাওঁ নহয়। চাওঁ পুকৰটো, পেণ্টটো খুলি দেখুৱাচোন পুকৰটো, কোনকণেনো বিহ পোহাটো ওলাইছে চাওঁ। হয় দে ভেচেলা, দেখা তেতিয়াহে আমি গম পাম কিমান ডাঙৰ বিহ পোহানো সেইডাল। মই নোৱাৰো দেখাবলৈ, পেণ্টটো খুলিলে বিষায়। তহঁতে চাব নালাগে, ডক্তৰ এটা মাতি আন, মোৰ বিহ পোহাটো ভাল কৰিবলৈ। মই যাওঁ, ডক্তৰ এটা মাতি আনোগৈ দেই। তহঁতে শক্তিমান দা, বচোন বা পিলিঙা তৌব থিয় উঠিব নালাগে, মই ডক্তৰ এটা মাতি আনো ৰ। ভেচেলা বেছিকে বিষাইছে নেকি তোৰ বিহ পোহাটো? নুসুধিবি আৰু মোৰ বিহ পোহাটো একেবাৰে হাফু চিং কৰি আছে। একেবাৰে মূৰত ধৰিছেগৈ বিষটোৱে গৈ পেলাই একেবাৰে। মোক ঠাণ্ডা পানী অকণ দে, মূৰত ঠাণ্ডা পানী অকণ দে। ডক্তৰ ছাৰ আহক। শক্তিমানো ইয়াতেই আছা ভেচেলাৰ ঘৰত। বাবা ভেচেলা, এতিয়া উলিয়া পেণ্টটো খোল, তোৰ বিহ পোহাটো এতিয়া উলিয়া, তেতিয়াহে মই তাত বেজি দিব পাৰিম। ছাৰ বেজি দিব নালাগে, মোৰ বৰ ভয় লাগে, বেজি দিব নালাগে, মোৰ বৰ ভয় লাগে। কিবা ঔষধ এটাকে দি যাওক, ছাৰ। বাবা ভেচেলা, চাওঁ অকণমানহে চাম মই, লাহেকে বেজি এটা দি গুচি যাম। তোমাৰ ভাল হৈ যাব। সেইয়া চোৱা, এতিয়া বেজি দি দিলে, তুমি গমেই নাপালা। ভাল হৈ যাব আৰু দিয়া। এতিয়া খালি আৰু অকণমান ভালকৈ খোৱা বোৱাৰ যত্ন ল'বা। অকণমান গৰম পানী খাবা, ভাল ফল মূল খাবা, আৰু কিবা কিবি এইবিলাক ভাল বস্তুবিলাক খাবা। এইবিলাক গুটখা, বিড়ি, চিগাৰেট এইবিলাক নাখাবা, এইবিলাক বেয়া বস্তু নহয়। ভাল বস্তু খাবা। ছাৰ, আপোনাৰ ফিজটো কিমান হ'ব এতিয়া? কিমান টকা দিব লাগিবনো? বাবা কি কোৱা, মই চৰকাৰী ডাক্তৰহে, চৰকাৰী মেডিকেলৰ পৰাহে আহিছোঁ। মোক ফিজ দিব নালাগে নহয়, মোক গভৰ্ণমেণ্টে দেখোন দৰমহা দি আছে। আকৌ মোক এক্সট্ৰা ফিজডাল কিয়? সেইটো পইচা তোমালোকে কিবা এটা খাই ল'বা দিয়া। গোটেইকেইটা লগ খাইছা যেতিয়া, আজিতো আৰু কিবা কিবি চিংৰা চামোচা কিবা এটা আনি খোৱা আৰু তোমালোকে, নে কি কোৱা? বাৰু ছাৰ, খোৱা বোৱাটো আমি বাৰুতে চাই ল'ম দেই। এতিয়া আপুনি যাওক দিয়া আৰু, যাওক, আপোনাৰ কাম হৈ গ'ল আৰু, যাওক দেই। খোৱা বোৱাটো আমি মেনেজ কৰিম আৰু, যাওক।